বন্ধুসকল টেক পাপৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে ইতিমধ্যে নিশ্চয় গম পাইছে হয়তো ইউটিউবত আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' চাবলৈ পাইছে যে যাৰ ৰেচন কাৰ্ড আছে অৰ্থাৎ অসমৰ যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে তেখেতসকললৈ চৰকাৰে 12,000 টকাকৈ এটা পেকেজ ঘোষণা কৰিছে। আচলতে ৰেচন কাৰ্ড থাকিলেই আপোনালোকে চৰকাৰৰ পৰা এই 12,000 টকীয়া যিটো পেকেজ এই পেকেজটো আপোনালোকে পাব নেকি বা আপোনালোকে এই পেকেজটো পাবৰ বাবে কি কৰিব লাগিব বা কোনসকল ব্যক্তিৰ ৰেচন কাৰ্ড থকাৰ বাবে এই 12,000 টকীয়া যিটো পেকেজ এই পেকেজটো পাব এই সবিশেষ আজি এই ভিডিঅ'ত আলোচনা কৰিম। সেয়েহে আপোনালোকে ভালদৰে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে চৰকাৰে ইতিমধ্যে এটা নতুন আঁচনি হাতত লৈছে যে চৰকাৰে ৰেচন কাৰ্ড থকা ব্যক্তিসকলক 12,000 টকাকৈ এটা পেকেজ ঘোষণা কৰিছে। অৰ্থাৎ 12,000 টকাকৈ ৰেচন কাৰ্ড থকা ব্যক্তিসকলক নিজৰ বেংক একাউণ্টত 12,000 টকাকৈ ট্ৰেন্সফাৰ কৰাব। আৰু এতিয়া আমি আলোচনা কৰোঁ আহক যে সকলো ধৰণৰ ব্যক্তিয়ে যাৰ ৰেচন কাৰ্ড আছে তেখেতসকলে এই 12,000 টকীয়া যিটো পেকেজ এই পেকেজটো পাব নেকি। আচলতে এই বিষয়ে আপোনালোকক সঠিকভাৱে জনাবলৈ চেষ্টা কৰিম। আৰু ইতিমধ্যে চক বন্ধুসকল এই যিটো 12,000 টকীয়া পেকেজ এই পেকেজটো ৰেচন কাৰ্ড থাকিলেই যে আপোনালোকে পাব তেনেকুৱা নহয়। আচলতে চৰকাৰে যুগুত কৰা এই আঁচনিখনৰ মতে যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড থকাৰ বাবে চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ জৰিয়তে তেখেতসকলে ঘৰ পাইছিল, অৰ্থাৎ PMAYৰ জৰিয়তে তেখেতসকলে ঘৰ পাইছিল, তেখেতসকল ব্যক্তিলৈহে এই 12,000 টকীয়া পেকেজটো ঘোষণা কৰিছে। অৰ্থাৎ যিসকল ব্যক্তিয়ে চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ পাইছিল তেখেতসকললৈ এই 12,000 টকাকৈ এটা পেকেজ ইতিমধ্যে আকৌ ঘোষণা কৰিছে। কিয়নো বন্ধুসকল এই পেকেজটো ঘোষণা কৰাৰ মূল কাৰণটো হৈছে তেখেতসকলে শৌচালয় নিৰ্মাণ কাৰ্যৰ বাবে এই পেকেজটো ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, আচলতে আপোনালোকক এই কনফিউজনটো দূৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ, কিয়নো আপোনালোকে হয়তো ভাবি আছিল যে ৰেচন কাৰ্ড থকা সকলোখিনি ব্যক্তিয়ে এই 12,000 টকীয়া পেকেজটো পাব নেকি। চ' ইতিমধ্যে আপোনালোকৰ কনফিউজনটো নিশ্চয় দূৰ হ'ল আৰু যিসকলে এতিয়ালৈকে ভালদৰে জনা নাই কথাটো তেখেতসকলেও হয়তো ভাবি আছে যে আমাৰো ৰেচন কাৰ্ড আছে আৰু আমিও এই 12,000 টকীয়া পেকেজটো পাম, তেখেতসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই সৰু ইনফৰ্মেশ্যনটো দিবলৈ কাৰণে আপোনালোকৰ অসুবিধাখিনি দূৰ কৰিবৰ কাৰণে ভিডিঅ'টো আজি বনালোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে এটা লাইক কৰি দিয়ক, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ আহিছিল তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত লোৱা সেই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। লগতে বন্ধুসকল বেল আইকনটো প্ৰেছ কৰাৰ সময়ত আপোনালোকে যিটো অল বুলি এটা অপশ্যন ওলায় সেইটো ক্লিক কৰি ৰাখিব, কিয়নো বন্ধুসকল মই এই চেনেলটোৰ জৰিয়তে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন তথা এডুকেশ্যনেল ভিডিঅ'ৰ লগতে কিছুমান টেকনিকেল টাইপৰ ভিডিঅ' এই চেনেলটোৰ জৰিয়তে আপলোড কৰি থাকোঁ। ঠিক আছে, সেয়েহে আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে মই আপলোড কৰা সকলোখিনি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। ঠিক আছে, আকৌ এটা বেলেগ ভিডিঅ' লগ পাম বন্ধুসকল। জয় অসম।